নমস্কাৰ এভৰিৱান, লুকুমুলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান আমি এফালে যাব ওলাইছোঁ। ক'লৈ যাম ক'ম আৰু পাছে পৰে কম কিছু সময়ৰ পাছত আপোনালোকে গম পাব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' আজি আমি এফালে যাম। ক'লৈ যামনো, কি যাম আপোনালোকে চাওক। চ' লেটছ গ'। এয়া আমি আহি এতিয়া বৰ্তমান পালোঁ ঐতিহ্যমণ্ডিত কলিয়াবৰত থকা সেই ঐতিহাসিক কলীয়া ভোমোৰা সেতুখন পাম। এই কলীয়াবৰকে চাব, এইখন হ'ল কলীয়া ভোমোৰা সেতু। এইখন নতুনকৈ নিৰ্মাণ হৈছে এই কলীয়া ভোমোৰা সেতুখন। তাৰ ওপৰেদি আমি যাত্ৰা কৰি আছোঁ। ইয়াৰ পাছত খুব সুন্দৰ লাগে এই জেগাখিনি কলীয়া ভোমোৰা ব্ৰিজত উঠাৰ লগে লগে। আৰু তাৰ পাছতেই এতিয়া পাম এইখন তেজপুৰত থকা জীয়া ভৰলী, য'ৰ পৰা নেকি আমি ঘৰ বনাবৰ কাৰণেও যি বালি ক্ৰয় কৰোঁ, সেই জীয়া ভৰলী প্ৰায় সেই বালিসমূহ আনে মানুহে। এইখনেই হ'ল ঐতিহাসিক জীয়া ভৰলী নদী। তাৰ ওপৰত এখন নতুনকৈ নিৰ্মাণ কৰিছে দলং। আৰু তাৰ পাছতেই আমি ইয়াতে ৰৈ পেলাই দুখনমান ফটো উঠিলোঁ। চাবচোন কি হৈছে ফটোকেইখন। ৱাও, তাৰপিছত ফটো চটো মাৰি কৰি লৈ আমি গৈ এয়া পোনে পোনে পালোঁগৈ ঐতিহ্য বহন কৰি থকা নাগশংকৰ মন্দিৰ। এয়া নাগশংকৰ মন্দিৰত মানুহজনীয়ে ধূপ চাকি লৈছে। চাকি বন্তি লৈ আমি পোনে পোনে সোমাই গৈছোঁ মন্দিৰৰ ভিতৰ ভাগলৈ। এয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ আহি আছোঁ চব লৈ কৰি। খালি বহুত দূৰত মানুহজনে দেখিছে হাততে হাতেৰেই ছাঁ দিছে আৰু। এয়া শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় বিশ্বনাথত থকা এয়াই নাগশংকৰ মন্দিৰ। আমি তালৈ গ'লোঁ। যোৱাৰ পাছত এয়া ভৰি হাত ধুই কৰি লৈ আহি ধূপ দি আৰু মানুহজনীও চাকি বন্তি জ্বলালে। মই সেৱা কৰি থাকোঁতে মানুহজনীয়ে এয়া ভিডিঅ' কৰি থৈছে। এয়া নাগশংকৰ মন্দিৰৰ ভিতৰ ভাগ। এই ভিতৰ ভাগতেই আছে বহু নাগ, কিন্তু আপোনাৰ যদি ভাগ্য ভাল থাকে তেতিয়া দেখিব। তাৰপাছত আমি কাছক খুৱাবৰ কাৰণে কল আনিলোঁ। সেয়া কল খুৱাই আছোঁ কাছক। চাওক না, ইমান ডাঙৰ ডাঙৰ কাছ মই দেখাই নাছিলোঁ জীৱনত। প্ৰথমবাৰ দেখিলোঁ ইমান ডাঙৰ ডাঙৰ কাছ। এয়া বৰ কাছ। এইটোৱে সিটোৰ লগত কাজিয়াও লাগে। কল দিয়ে মানুহবিলাকে খায় সেই কল। বহুত সময় সেই কাছয়ে কল খোৱাকৈ চাই থাকিলোঁ। আপোনালোকো যাব সেই নাগশংকৰ মন্দিৰলৈ, চাবলৈ পাব কাছ। আৰু এই বিৰল পুখুৰীটোতে আছে সেই কাছসমূহ। এতিয়া তাত মুড়ি দিয়া নিষেধ কৰিলে। এতিয়া বৰ্তমান কাছখিনিক খুৱাবৰ কাৰণে। আৰু তাৰপাছত আমি ভাত খালোঁ। ভাত খাই ঘৰলৈ